নমস্কাৰ আমি আকৌ আজি এটা নতুন বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ যিটো বিষয় আপোনালোকে বহুতে এই বিষয়টোৰ ওপৰত প্ৰব্লেম পাই আছিলে আমি যিটো বিষয়ত আজি ভিডিঅ' বনাবলৈ লৈছোঁ নতুন গাড়ী হ'লেও লাইটৰ পোহৰটো খুব কম থাকে কিন্তু আপোনালোকে কেনেকৈ লাইটৰ পোহৰটো বেছি কৰিব পাৰিব মই আজি সম্পূৰ্ণ আপোনালোকক দেখুৱাই দিম আপোনালোকে পাৱাৰ বঢ়াব পাৰে আমি অৰিজিনেল যিটো আমাৰ ডিলাৰৰ পৰা লাইট আহে 55 to 60 বাল্ব লাগি আহে কিন্তু এইটো পাৱাৰ বঢ়াব পাৰি আমি 100 আৰু 130 বাল্ব বঢ়াব পাৰি বাল্ব বঢ়াইটো বহুত পোহৰ হয় আপোনাৰ 60-55ত খুব কম পোহৰ হয় এই পোহৰটো সম্পূৰ্ণ যদি লাইটৰ ইফেক্টৰখিনি নতুন থাকে তেতিয়া পোহৰটো পায় মানুহে তেতিয়া ইফেক্টৰটো ডেমেজ হয় কিন্তু পোহৰটো নাপায় বহুত কম পোহৰত মানুহে চলাবলগীয়া হয় 100-130 বাল্ব বঢ়াবলৈ হ'লে আমি ৰিলে আৰু এটা ৱাৰিং ছেট বঢ়াবলগীয়া হয় আৰু চব এইটো লগোৱা হৈছে কি কাৰণে এইটো গাড়ীটো বেটাৰীটো কাৰেণ্টটো কম খায় মানে ঠিক আছে আৰু তাৰ উপৰি মানে বাল্বটো লাষ্টিং দিয়ে গাড়ীৰ লগত অৰিজিনেল ৰিলে আহে এই ৰিলেটো আমাৰ 60 আৰু 55 বাল্ব লগাব পৰা ৰিলে থাকে কিন্তু তাতকৈ ওপৰ লগাবলৈ হ'লে আমি এক্সট্ৰা ৰিলে লগাব লাগে এইটো যিটো ৰিলে আমাৰ আহিছে এইটো ৰিলে এইটো সম্পূৰ্ণ এটা বেলেগ পাৱাৰ এইটো বেছি পাৱাৰফুল ৰিলে হয় এইটোত আমি 100-130 বাল্ব বহাম এইটো চাওক আপোনালোকে মই দেখুৱাই দিছোঁ এই বাল্বটো বহালে আপোনালোকে বহুত পোহৰ পাব এইটো বাই ডাবল পোহৰ পাব আপোনালোকে আগৰ যিটো বাল্ব আছিলে তাতকৈ বাই ডাবল পোহৰ পাব চাওক এইটো 130/100 ৱাটত আমি বাল্ব বহাম এতিয়া আগত প্ৰথম ডিলাৰৰ পৰা যোনটো লাগি আহে এইটো প্ৰত্যেকখন গাড়ীতে আমাৰ 60-55 বাল্ব লাগি আহে ৰিলেটোৰ লগত আপোনাৰ চেফটিফাই আছে ইয়াত ফিউজ কণ্টেক্ট আছে এইকেইটা ফিউজ কেতিয়াবা যদি নজ্বলেও বাজাছ দুটা চাইজৰ হেডৰ বেলেগ ফিউজ আছে ডিপাৰৰ বেলেগ ফিউজ আছে হা এই ফিউজ উলিয়ালে ইয়াতে ফিউজ পাব দেখিছে ফিউজ ইয়াত নম্বৰ লগোৱা আছে ইমান ৱাটৰ বাজাছ যদি নজ্বলে কেতিয়াবা যদি হেডলাইট যদি নাই জ্বলা কি কাৰণে নাই জ্বলা ইয়াতে ফিউজটো চেক কৰিলে ইয়াতে ধৰা পৰি যাব আপুনি ইয়াৰ ফাংচন আছে ফাংচনটো ইয়াত লাগি যাব আগৰ অৰিজিনেল হোল্ডাৰত আৰু ইয়াৰ পৰা যিটো ফাংচন ওলাইছে ইয়াৰ লাইনটো ওলাইছে ইয়াত এটা হোল্ডাৰ থাকে এই হোল্ডাৰটো হেডলাইটত লাগি যাব ইয়াত ৱাৰিং ছেট নবহোৱাকৈ কেতিয়াও বাল্বটো বেছি পাৱাৰ বঢ়াই নিদিব যিহেতু আমাৰ ইয়াত যিটো গাড়ীৰ লগত লাগি আহে এইটো 60 আৰু 55 পাৱাৰ ৱাৰ্ডৰ বাল্ব লগাবৰ বাবেহে আমাৰ ৰিলেটো লাগি আহে সেইবাবে আপুনি যদি এক্সট্ৰাকৈ ৰিলে লগাবলগীয়া হয় বা বাল্ব বঢ়াবলগীয়া হয় আপোনালোকে ৱাৰিং ছেটটো বঢ়াব এই ৱাৰিং ছেটটো কোনো কটাকটি কৰি লগাবলগীয়া নহয় এইটো সম্পূৰ্ণ এটা ৱাৰিং ছেট তাৰপৰা কিনিবলৈ পায় এইকেইটা লগোৱাৰ পাছতো যদি পোহৰটো কম হয় আপোনালোকে হেডলাইটকেইটা বদলি কৰিব লাগিব যিহেতু হেডলাইটৰ ইয়াৰ ইফেক্টৰটো ঠেলিব নোৱাৰে পোহৰটো আৰু বাল্বটো জ্বলাটো যিমানটো জ্বলে আমাৰ সম্পূৰ্ণ জ্বলে কিন্তু পোহৰটো ঠেলিব নোৱাৰে দূৰলৈ সেইবাবে আপোনালোকে যদি পোহৰটো কম পাইছে আপোনালোকে পোহৰটো বঢ়াবৰ বাবে প্ৰথম আপোনালোকে ৱাৰিং ছেটটোৱে বাল্ব দুটা বঢ়াই চাওক যদি পোহৰটো আপোনালোকৰ আগতকৈ যদি একেটা সমানে পাইছে যদি পাৱাৰটো বঢ়াব পৰা নাই যদি ইমানটো পাৱাৰ বঢ়াই দিওঁ তেতিয়া আপোনালোকে হেডলাইট চেঞ্জ কৰিব লাগিব বাল্বকেইটা যদি বঢ়োৱাৰ পাছত আপোনালোকে খুব আধা ঘণ্টা বা 15 মিনিট বাল্বটো জ্বলাই থৈ দিব জ্বলোৱাৰ পাছত আপোনালোকৰ ইয়াত এই ৰিলেকেইটা গৈছেনে চাব এই ৰিলেকেইটা ফিউজ হৈছেনে চাব কেতিয়াবা ৱাৰিং ছেট বহোৱাৰ পাছত বেটেৰী যদি ডেমেজ থাকে আপোনালোকৰ এনেকৈ ইয়াত যদি ৱাৰিং ছেট বহোৱাৰ পাছতো কিন্তু ইয়াত ফিউজকেইটা গুচি যাব নহ'লে খুব ৱায়াৰবোৰ গৰম হ'ব সেইকাৰণে আপোনালোকে ৱাৰিং ছেট বহোৱাৰ পাছত আপোনালোকে টেষ্ট কৰি ল'ব ইয়াৰ ৱায়াৰবোৰ গৰম হৈছে নি 10-15 মিনিট জ্বলাই থৈ দিব জ্বলোৱাৰ পাছত যদি গৰম নাই হোৱা তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নাই যদি গৰম হৈছে আপোনালোকে এবাৰ চেকআপ কৰাই ল'ব ভাল ইলেক্ট্ৰিকেল মিস্ত্ৰীৰ ওচৰত নহ'লে আপোনালোকৰ দূৰ জাৰ্ণি কৰিলে কেতিয়াবা একেৰাহে জ্বলি থাকিলে হয়তো ৱায়াৰ গৰম হ'লে প্ৰব্লেম দি দিব সেয়ে আপোনালোকে যদিও ঘৰত কেতিয়াও চেঞ্জ কৰিবলৈ চেষ্টা নকৰিব যিহেতু এইবোৰ ইলেক্ট্ৰিকেলৰ কাম আপোনালোকে ভাল ইলেক্ট্ৰিকেল মিস্ত্ৰীৰ ওচৰত কথা পাতি আপোনালোকে ৱাৰিং ছেট বদলি কৰিব আপোনালোক কম পোহৰ দিছে যদি বেছি পাৱাৰ বাল্ব লগাই দিম বুলি খালি ভুলতে কেতিয়াও 60-55 লগোৱাৰ আচলতে আপোনালোক ৱাৰিং ছেট নবহোৱাকৈ 130 আৰু 100 বাল্ব কেতিয়াও নলগাব যদি লগাই দিয়ে আপোনালোকৰ যিটো ৰিলে লাগি থাকিব সেইবোৰ সম্পূৰ্ণ জ্বলাই পেলাব ফিউজ জ্বলাই পেলাব আৰু ৱাৰিং ছেটো ভিতৰে গলি যাব সেয়ে আপোনালোকে কেতিয়াও এইটো কাম নকৰিব আপোনাৰ আমাৰ ৱাৰিং ছেট বহোৱা হৈ গ'ল আমি এতিয়া আপোনালোকক দেখুৱাম এতিয়া পোহৰটো কেনেকুৱা হ'ল আপোনালোকে চাই ল'ব
পোহৰটো আগতকৈ কি ধুনীয়া পোহৰ হ'ল, আগতে ইমান ৰঙা পোহৰ হয়, পোহৰ ঠেলিব নোৱাৰে, এতিয়া চাওক ইমান ধুনীয়া পোহৰ হ'ল। আপোনালোকে এই কামটো কৰিবলৈ গ'লে কিমান খৰচা হয় এইটোতো আপোনালোক লাগিব। আপোনাৰ 1600 মান খৰচা হয়, 1600 টকা খৰচ হ'ব। আপোনালোকৰ সম্পূৰ্ণ মেকানিকেল চাৰ্জ, আপোনালোকৰ দুটা বাল্ব আৰু এটা ৱাৰিং ছেট, আপোনালোকৰ সম্পূৰ্ণ ফিটিং হ'ব। ফিটিং হৈ আপোনালোকৰ পোহৰটো চাব, সম্পূৰ্ণ বাইডেবল পোহৰ এটা পাব। আপোনালোকে আগতে 55 বাল্ব লাগি দিব, কিন্তু এতিয়া 130 বাল্ব লাগিব, কিন্তু আপোনাৰ পোহৰ বাইডেবল পাব। আপোনালোকে এই কামটো যদি কৰিবলৈ বিচাৰিছে আমাৰ লগত যোগাযোগ কৰিব, আমাৰ নাম্বাৰ দি দিম। আমাৰ ইলেক্ট্ৰিকেল মিস্ত্ৰী আছে, আমাৰ স্বপনদাই ধুনীয়াকৈ এই কামটো কৰি দিব। সম্পূৰ্ণ এই কামটো কৰি দি আমি এবাৰ টেষ্ট কৰি ল'বলগীয়া হয় 10-15 মিনিট, কেলৈ নতুন আমি ৱাৰিং ছেট ইমান অভাৰ পাৱাৰ ৱাৰিং ছেট বহাই দিলে আমি এবাৰ টেষ্ট কৰি ল'বলগীয়া হয়, যিহেতু বেটেৰী কথা আছে, আমাৰ অল্টাৰনেটৰ কথা আছে, আৰু গোটেই গাড়ীখনৰ ৱাৰিংখিনি কথা আছে। আমি ইমান পাৱাৰ, সেইকাৰণে ইলেক্ট্ৰিকেল মিস্ত্ৰী নোহোৱাকৈ আপোনালোকে কেতিয়াও নিজে কৰিবলৈ চেষ্টা নকৰিব। এই বস্তুটো আমি টেষ্ট কৰি মেলিহে আমি বেছি পাৱাৰ বাল্ব বহোৱা হয়।